spot. Pani joma. So hey guys, welcome back again. So moi আজি গৈ আছো মানজা। মোৰ অকমান কাম আছে। লগত আপোনালোককো দেখাবলৈ গৈছো। ডিপুৰ পৰা মই ওলাইছো গাছ। ওলাই আহিলো। ওলাই বেলা পাৰ হৈ পালো। তো এতিয়া গৈ আছো মানজা। তো লগত আপোনালোককো লৈ যাম। আপোনালোকে চাব ডিপুৰ পৰা মানজা যোৱা ৰাস্তাত দেখাম আপোনালোকক। চাই থাকিব। এয়া মন্দিৰ পাইছো। অলপ শেষ বৰষুণৰ কাৰণে এটা পানী জমা এয়া चलो चलते हैं मांजा तो मैं बर्तमान गई आছো मांजा मोर काम আছে सो बोलो আপোনালোকক দেখাম পুৰা মাঞ্জা ইয়া সব তো এনেকুৱা এন্ডগো জাম্পিং তো বহুত গাড়ী আছে সো লাহে লাহে যাব লাগিব বৰষুণৰ কাৰণে হেৰি হৈ গ'ল পানী হৈ গ'ল তাৰমানে বৰষুণ ডাঙৰকৈ বৰষুণ হৈছে এইটো চাইডত পুৰা পানী ৰাস্তা আহি পানী বঢ়িয়া road kita hari ini itu sabo ya recruitment চলি আছে আসাম রাইফল আসাম রাইফল recruitment চলি আছে ইয়াত যদি আপোনালোকে মানজা যায় তেতিয়াহ'লে চাব এনেকুৱা ৰোড বহুত ভাল আৰু ইয়াত মানে কি হয় মাজত এটা ৰাস্তা এটা ভাঙি গৈছে এই ৰাস্তাটো আজিলৈকে বনোৱা নাই ইয়াত চাম ৰাস্তাটো সৰু হৈ গৈছে এইটো বনাব লাগিছিলে ৰাস্তা ইফালে মানে লেণ্ডশ্লাইড হৈ গৈছিলে ৰাস্তা হোৱা নাই আজি এইটো ৰাস্তাটো অলপ কমাই দিলে ভাল হ'ব বনাব লাগিছিল কিন্তু কি কাৰণে বনোৱা নাই तो ये रहा पीछे निकलता हुआ मांजा तक चलिए शाम हो चुका है तो चलो सोनकाले जाओ और इवनिंग हो गई ইয়াতে ৰিক্ৰুটমেণ্ট চলি আছে আসাম ৰাইফলৰ ৰিক্ৰুটমেণ্ট চলি আছে ইয়াত তো সেইকাৰণে চাব মানুহবোৰ দৌৰি আছে
কিমান ধুনীয়া ৰাস্তা তোমাৰ আহি পাইছোঁ। सेल्फी चले से सेल्फी और यार आगे पास पुलिस चेकिंग तो मगर रास्ता पुलिस चेकिंग पालू पुलिस चेकिंग चलिए से यार इवनिंग हो गल गधूली हो गल সেইকাৰণে ভিডিঅ'টো ইমান ক্লিয়াৰ নহ'ব পাৰে। যদি দিনত অহা হ'লে অলপ ক্লিয়াৰলি চাব পাৰিলে হয়। গাড়ী এনেকুৱা আহিছে মানে মোৰ একেবাৰে পিছফালে আহিব পাৰে। সেই মানুহে যেতিয়া কেমেৰা কৰে তেতিয়াহ'লে বহুত চাই ঘূৰি ঘূৰি চাই আছে মানুহে। धुनिया रास्ता। चलो रात होने से पहले मुझे मांझा पहुंचना है और काम करके मेरा जो काम है उसे निपटा के फिर रिटर्न भी आना है। চাব ইমান ধুনীয়া ৰাস্তা। সো এতিয়া মানে বৰষুণৰ ছিজন, আজিৰ দিনতো বৰষুণ দিছিলে। বৰষুণ দিয়াৰ কাৰণে অলপমান ঠাণ্ডা ঠাণ্ডা ফিল হৈছে, সেইকাৰণে অলপমান গৰম কাপোৰটো পিন্ধি ল'লোঁ। আৰু পূৰা ৰাস্তাটো ভিজা ভিজা কিছুমান জেগাত, আৰু এনেকৈ বতাহ মানে ঠাণ্ডা ঠাণ্ডা বতাহ দি আছে, পূৰা ঠাণ্ডা ফিল হৈ আছে এতিয়া। ঠাণ্ডা বতাহ একেবাৰে কেমেৰাটো কৰে মানুহে একেবাৰে ঘূৰি 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 চাই। ইভিনিঙত ফুৰিবলৈ ভাল, কাৰণ আজিকালি গৰম দিনত বহুত গৰম থাকে, আৰু ইভিনিঙত ভাল থাকে। আজিতো বৰষুণো হৈ গ'ল, বৰষুণো দিছিলে। তো মোৰ লগত আপোনালোকে চাব পাৰিছে ডিফু মাঞ্জা ৰোড। চাব ধুনীয়া ৰোড, একো বেয়া ৰোড নাই, একেবাৰে ধুনীয়া। পুলিচ ভাই সাহেব তো অকণমান আগত যোৱাৰ পিছতে আমি 8 মাইল মন্দিৰ পাম, শিৱ মন্দিৰ, জুনিয়ৰ কলেজ ডন বস্কো পাম। ধুনীয়া আৰু ইয়াত কফি বোৰ্ড। যোৱাকালি আহোঁতে ইয়াতে ডাঙৰ এটা গছ বহি আছিলে। কাৰণ বতাহ দিলে মানে অলপমান হুঁচিয়াৰ হ'ব লাগে। ৰাস্তাবোৰত গছ আছিলে, যোৱাকালি পাইছিলোঁ মই, যোৱাকালি দেখিছিলোঁ এটা ডাঙৰ গছ পৰি আছে।
এয়া হৈছে দিনৰ খবৰ গছৰ ডাল কিবা এটা পৰিছিলে ইয়াত এয়া হৈছে 7 মাইল মন্দিৰ জয় হোক প্ৰভু অলপ ইভিনিং হৈ গ'ল গধূলি হৈ গ'ল ভিডিঅ' ইমান ভাল ভিডিঅ' পাৰে আপোনালোকে দেখাইছোঁ আপোনালোকে দেখিছে এয়া হৈছে মুখত কিবা এটা সোমাই গ'ল আপোনালোকৰ লগত কথা পাতি থাকোঁতে মুখত কিবা এটা পোক আহি সোমাই গৈছে পথাৰ এয়া খেৰনি এতিয়া চাৰিওফালে খেতি পথাৰ আৰু বৰষুণৰ কাৰণে পানী অকণমান জমা হৈছে পানী থাকিছে খেতিত এতিয়া চাব আপোনালোকে দেখি পাইছেনে নাই কাৰণ মই অকণমান কামৰ কাৰণে ওলাই আহিছোঁ গুলি হৈ গ'ল দিনত হোৱাহেঁতেন তেতিয়াহ'লে মোৰ ধুনীয়াকৈ দিলে হয় তেতিয়াহ'লে মই দিনত ভালদৰে ভিডিঅ'টো বনাই দেখাম এই যিটো মালদা আৰু আপোনালোকে ঘূৰিব আহিব পাৰিব যিসকলে মালদা আহি থাকে তেখেতে জানে গম পায় যিসকলে নাজানে বাহিৰত আছে দূৰত আছে তেখেতসকলে চাব পাৰিব ভিডিঅ'টো এয়া আৰু ইয়াত এটা ধাবাও আছে অকণমান আগত যালে খেৰনি গাঁও পাম খেৰনিৰ পৰা চিধা আমি মালদা পাম অকণমান আগত যালে এয়া খেৰনি পামেই আৰু অলপ এয়া হৈছে খেৰনি গাঁও চাব ইভিনিং হোৱাৰ লগে লগে গাড়ী একেবাৰে অহা যোৱা বেছি হৈ গ'ল বিয়া গাড়ী এখন ডাঙৰ বিয়া গাড়ী এখন গৈছে বিয়াৰ ছিজন এতিয়াও শেষ হোৱা নাই এতিয়াও বিয়া পাতি আছে বিয়া পাতি আছে আমি আমাৰ ছোৱালী বিচাৰি নাপাওঁ দৈয়াপুৰ কৃষ্ণচূড়াপুৰ চলাই একেবাৰে পাহৰি গৈছিলোঁ লাইট কেনেকৈ জ্বলাই লাইট বিচাৰি আছিলোঁ মই তো এয়া ইভিনিং হৈ আহিলে মাঞ্জা গৈ পাওঁতে প্ৰায় ইভিনিং হ'বগৈ ইভিনিং হ'লেই
12টা বাজিলে আন্ধাৰ ওলাওঁতে অকণমান পোহৰ আছিলে কিন্তু আন্ধাৰ হৈ গ'ল মাজা পামে আৰু অকণমান আগত হ'লে মাজা মাঞ্জা আহি পাই গ'ল এইটো চাব অকণমান আগত যোৱাৰ লগে লগে মাঞ্জা মেইন মাৰ্কেটত আমি সোমাই যাম এইটো চাব অকণমান আগত যোৱাৰ লগে লগে মাঞ্জা মাৰ্কেট এৰিয়া আছে মাঞ্জা বজাৰ আছে ফাইনেলি মই আহি মাঞ্জা আহি পাই গ'ল তো আহোঁতে অলপমান ৰাতি হৈ গ'ল তো এয়া আছিলে ইটোৰ পৰা মাঞ্জা লৈ অহা আগত আপোনালোকক দেখালোঁ তো এতিয়া মই মোৰ কামটো কৰি শেষ কৰি আকৌ লৈ গুচি যাম তো চাই থাকিব নেক্সট ভিডিঅ' লগ পাম